নমস্কাৰ সকলোকে বিমছ ব্লগলৈ পুনৰবাৰ স্বাগতম। আপোনালোকে বাৰু কাৰ্বি আংলং আহিছেনে? আৰু যদি অহা নাই তেতিয়াহ'লে আজি মোৰ লগত আহকচোন। আজি আমি আটাই কাৰ্বি আংলঙৰ এটা খুব ধুনীয়া ঠাইলৈ যাবলৈ ওলাইছোঁ, এটা পিকনিক স্পট, যিটো খুব সুন্দৰ, য'ত নিজৰা হওক বা তাৰ যিখিনি পৰিৱেশ খুব ধুনীয়া। আপোনালোকে চাই বৰ ভাল পাব বুলি আশা ৰাখিলোঁ। এইবোৰ দেখিছেনে গছবোৰ? এইবোৰ হৈছে ৰবৰৰ গছ, ৰবৰ খেতি। ইয়াতে চাৰিওফালে আপোনালোকে যোনফালে চাই কেৱল ৰবৰ খেতিয়ে দেখা পাব। সেয়া দেখিছেনে দূৰত একদম পাহাৰৰ নিচিনা, এইবোৰ চব ৰবৰ খেতি। আমি অলপ ওচৰলৈ গৈ আৰু ভালকৈ চাওঁ আহকচোন। এয়া দেখিছে কি ধুনীয়া বাগান, ৰবৰৰ বাগান। কিন্তু জেগাখিনি অলপ গৰম দেই। শুনিবলৈ পোৱা মতে ৰবৰ খেতি থকা ঠাইখিনি অকণমান বোলে গৰমেই হয়। গাড়ীবোৰ যে জমা হৈ আছে আপোনালোকে দেখা পাইছেনে? আমি সেইপিনে যাব লাগিব লেফ্ট ছাইডে, আৰু এইখিনি ঠাইত আমি ইয়াত টিকট লৈহে আমি ভিতৰলৈ সোমাব পাৰিম। এতিয়া ফাইনেলি আমি টিকট লৈ ভিতৰলৈ সোমাই আহিছোঁ, আৰু এতিয়া আমাৰ গাড়ীখন কিন্তু একদম পূৰা তলৰ ফালে যাব। এতিয়া ঠাইখিনি ইমান সুন্দৰ, ইমান ধুনীয়া, যেন ইয়াত আকাশ আৰু পৃথিৱীৰ যেন এক মহামিলন ঘটিছে, হয়নে? আপোনালোকে নিজে কওকচোন বাৰু, কি সুন্দৰ ইয়াৰ ভিউটো চাওকচোন আপোনালোকে। আমি এতিয়া তললৈ গৈ আছোঁ, আৰু দূৰৰ পৰা কি ধুনীয়া লাগিছে জেগাখিনি। মুঠতে আপোনালোকে ইয়াত যদি অহা নাই তেতিয়াহ'লে নিশ্চয় এবাৰ হ'লেও আহিব, আৰু আহিলেহে আপোনালোকে গম পাব যে জেগাডোখৰ কেনেকুৱা, হয়নে নহয়? গতিকে আপোনালোকে নিশ্চয় এবাৰ আহিব। আৰু ফাইনেলি আমি আহি গ'লোঁ, আৰু পেহীয়েক আৰু ভতিজী গৈ আছে দেখিছেনে? আৰু এইফালে চাৰিওফালে বৰ ধুনীয়া ঠাইখিনি, কি ধুনীয়া আপোনালোকে চাওক। অকল এইখিনিয়ে নহয়, এতিয়া আমি আৰু বহুত ভিতৰলৈ যাবলৈ বাকী আছে। যিসকলে পোৰা মাংস খাই ভাল পায় তেওঁলোকৰ কাৰণে সুখৰ খবৰ, কাৰণ ইয়াতে আপোনালোকে পাব গাহৰি পোৰা আৰু মুৰ্গী মাংস পোৰা। গতিকে খাই যথেষ্ট ভাল পাব। আৰু এতিয়া আমি এনেকৈ যাম, এই সৰু ব্ৰিজখন দেখিছেনে আপোনালোকে? আমি এইফালেৰে যাম আৰু বহুত ভিতৰলৈ, এই দাদাজন যে দেখিছে আপোনালোকে, দাদাজনে আমাক ভিতৰলৈ লৈ যাব। তেখেত আমাৰ লগত আহিছে, আমি যিহেতু চিনি নাপাওঁ, তেখেতে আমাক জেগাখিনি দেখুৱাব। আগতে কেৱল এনেকৈ মাটিৰ সুৰসুৰীয়া ৰাস্তাৰে যাব লগা আছিলে, কিন্তু এতিয়া মানুহৰ সুবিধাৰ কাৰণে খুব ধুনীয়াকৈ ইয়াতে পাকাৰে চিৰি বনাই দিয়া হৈছে, পকী চিৰি বনাই দিয়া হৈছে, যাতে মানুহখিনি আহিব পাৰে, ধুনীয়াকৈ উপভোগ কৰিব পাৰে। এই জেগাখিনিৰ সৌন্দৰ্যটো যাতে মানুহে উপভোগ কৰিব পাৰে, তাৰ বাবে যথেষ্টখিনি সুবিধা কৰি দিয়া হৈছে। বাকীবোৰে পূৰা টপটপাই উঠি গ'ল, পিছে মইহে পিছ পৰি ৰ'লোঁ, কাৰণ মোৰ ভাগৰত মই থাকিব পৰা নাই। আৰু এয়া চাওক আপোনালোকে, ইমান ধুনীয়াকৈ চাৰিওফালৰ পৰা, এইফালৰ পৰা বাঁহ গছে আৱৰি ধৰিছে, সেইপিনৰ পৰা চাৰিওফালৰ পৰা বাঁহ গছ আহি পিনে এটা মাজত সুৰসুৰীয়া ৰাস্তা এটা, কিমান ধুনীয়া আপোনালোকে চাইছেনে? ইমান ধুনীয়া মাটিৰ, যদিও ৰাস্তাটো অলপমান দুৰ্গম, কিন্তু তথাপিতো ইয়াত আহি খুব ধুনীয়া এটা পৰিৱেশ, বিৰাট ভাল লাগিছে। আপোনালোকে বাৰু কিবা এটা শব্দ শুনা পাইছেনে? একদম পানীৰ শব্দটো চাওকচোন, ভালদৰে শুনি চাওক, কি ধুনীয়াকৈ ইয়াতে ঝৰ্ণাৰ শব্দটো আমি শুনিবলৈ পাইছোঁ। শুনিয়ে কিবা যেন গা চা যেন একদম শীতল হৈ গৈছে, বিৰাট ভাল লাগিছে দেই। যিমানে ভিতৰলৈ সোমাই আহি আছোঁ, সিমানে শব্দটো বেছি ডাঙৰকৈ শুনা পাই আছোঁ। আপোনালোকে বাৰু শুনা পাইছেনে? কি ধুনীয়া চাৰিওফালে চাওকচোন আপোনালোকে, ইমান ধুনীয়া ঠাই। আৰু সেয়া দেখিছেনে, কাঠেৰে ধুনীয়াকৈ চিৰি খটখটি বনাই দিছে। তাৰমানে আগতে নাছিল, কিন্তু শুনামতে ইয়াতে দাদাজনে কোৱা মতে আগতে কিন্তু ইয়াতে শিল বগাই বগাই মানুহবিলাকে যাব লাগিছিল, কিন্তু এতিয়া ধুনীয়াকৈ ইয়াতে কাঠেৰে কিছুমান জখলা নিচিনাকৈ এনেকৈ বনাই দিয়া হৈছে, যাতে মানুহখিনিয়ে খুব সুন্দৰকৈ আহিব পাৰে। ঠাইখিনিত ঠায়ে ঠায়ে ছিকিউৰিটি গাৰ্ড আছে, ৰখি আছে, তথাপিতো আমি সকলোৱে সাৱধান হোৱাটো উচিত ইয়াতে, কাৰণ নিজৰ ছেফটিটো সদায় নিজে চাব লাগিব। আৰু যিমানে ছিকিউৰিটি গাৰ্ড নাথাকক কিয়, যি নাথাকক, তথাপিতো আমি খুব সাৱধানেৰেহে ইয়াতে আগবাঢ়ি আহিব লাগিব।
আৰু এইয়া দূৰৰ পৰা নিজৰা বৈ অহা যিটো চিনাৰী খুব ধুনীয়া। মানুহবিলাকে কিন্তু খুব এনজয় কৰিছে দেই। ঝৰ্ণা বা নিজৰা বুলি কোৱাৰ লগে লগে এটা মানুহবিলাকৰ মানে প্ৰায় সকলোৰে আমি দেখা পাওঁ এটা মানে তেওঁলোকৰ এটা দুৰ্বলতা থাকে সকলোৰে দেই প্ৰায় মানে এই নিজৰাটো চোৱাৰ যিটো হেঁপাহ আমি আৰ্টিফিচিয়েল ঠাইবোৰততো সেইখিনি সুখ আমি নাপাওঁ নহয়। গতিকে এনেকুৱা ঠাইত আহিব পৰাটো এটা মানে খুব আনন্দৰ কথা। ওপৰৰ পৰা সেই ডাঙৰ শিলটোৰ তলেৰে পানীখিনি যিমান ধুনীয়াকৈ মানে তললৈ বৈ আহিছে চাই পিনে যেন একদম মই যেন মানে মোৰ জীৱনৰ প্ৰায় মানে কষ্ট ভাগৰ যত যি আছে চব যেন মানে পাহৰি পেলাইছোঁ আজি। নাজানো আৰু ৰাতি গৈ পেলাই কি অৱস্থা হয়, কিন্তু এতিয়া বৰ্তমান সময়ত মানে মই একদম শান্তিত আছোঁ আৰু বিৰাট ভাল লাগিছে মোৰ। আৰু শিলবোৰত বগাই বগাই মানুহে ধুনীয়াকৈ কোনোবাই নিজৰাত গা ধুইছে, কোনোবাই এনেই বহি আছে, কোনোবাই বোলে ফটো উঠাতেই ব্যস্ত হয়নে। গতিকে চবেই বিভিন্ন ধৰণে আনন্দ লৈ আছে। আৰু এয়া আমাৰ সোণজনীক দেখিছেনে, পানী পাই যে তাইৰ কিমান যে ফূৰ্তি লাগিছে নহয়, একদম মানে বহি লৈছে আৰু নুঠে আৰু এতিয়া তাই কোনো মানে একো দেখি আৰু উঠাব পৰা নাই পানীৰ পৰা, নাচিব ধৰিছে দেখিছেনে আপোনালোকে। ইয়াত আৰু ওপৰলৈ যাব পাৰি, আমি যোনখিনি নিজৰাত আছোঁ তাতকৈ মানে আৰু বহুত ওপৰত যাব পাৰি, কিন্তু আমাৰ হ'লে ইমান ওপৰলৈ যোৱা সাহস নহ'ল দেই। ভণ্টি মই মাইনা তলতে থাকিলোঁ আৰু দাদা আৰু মানে এও ওপৰলৈ গ'ল। আৰু ওপৰত যায় তাৰপৰা আমাৰ ভিউটো দেখুৱাইছে আপোনালোকে চাওকচোন কি ধুনীয়া মানে। আৰু কিন্তু ধুনীয়া হ'লে কি হ'ব, এইটো জেগাত যে যাবলৈ মোৰ কিন্তু সাহস নহয় দেই। আপোনালোকে বাৰু পাৰিবনে? আপোনালোকে যদি পাৰে নিশ্চয় আহিব ইয়াতে, আহি পিনে এই চক মানুহ এই আহিছে ঢেৰ মানুহ, দাদাজন উঠি আহি আছে। আৰু দেখিছেনে আপোনালোকে তললৈ কিমান, ইয়াত যদি কিবা কাৰণত যদি শ্লিপ হ'ব লাগে তো সৰ্বনাশ আৰু। যাৰ অলপ আমাৰ নিচিনা ভয় আছে তেওঁলোকে কিন্তু মই কওঁ মোৰ ছাজেশ্যন আৰু দেই, ওপৰলৈ মানে নাহাই ভাল। তেওঁলোকে তলতে থাকি আমি যোনখিনি ঠাইত আছিলোঁ সেইখিনি থাকিয়ে মানে ধুনীয়াকৈ মানে অলপ এনজয় কৰিব পাৰিব, তাত থাকিয়ে এনজয় কৰা ভাল আৰু এইটো মোৰ ছাজেশ্যন দেই। ইমান ধুনীয়াকৈ শিলৰ মাজে মাজে নিজৰাটো নিগৰি বৈ আহিছে, চাই যে ইমান ভাল লাগিছে। আৰু দূৰত আপোনালোকে নিশ্চয় দেখা পাইছে, এইটোৱে হৈছে আচল একদম ওপৰৰ যিখিনি অংশ। ৰ'ব আপোনালোকে ভালদৰে চাওক, এইয়া ওপৰৰ পৰা কি ধুনীয়াকৈ বৈ আহিছে চাওক। তালৈকে কিন্তু আমি যোনপিনেৰে গৈছোঁ সেইপিনেৰে যোৱা সম্ভৱ নহয়, হয়তো বেলেগ ছাইডেৰে কিবা ৰাস্তা থাকিব পাৰে, নাজানো আৰু সেই বিষয়ে। চহৰৰ যান্ত্ৰিকতাৰ পৰা ওলাই আহি প্ৰকৃতিৰ বুকুৰ মাজত কিছু সময় কটাই খুব ভাল লাগে। আৰু এয়া হৈছে আমি থকা ঠাইখিনিৰ বিপৰীত দিশৰ ভিউ, ইমান ধুনীয়া চাৰিওফালে সেউজীয়া আপোনালোকে চাই নিশ্চয় ভাল পাইছে বুলি মই আশা ৰাখিছোঁ। কিমান ধুনীয়া চাওকচোন, পৰিৱেশটো যেন একদম শান্তিৰ পৰিৱেশ। এইখিনি ঠাই চাওক আপোনালোকে, কেতেকীজোপাৰ মানে দুয়ো কাষে দুটা ধুনীয়াকৈ নিজৰা বৈ আহিছে আৰু দেখিবলৈ খুব ধুনীয়া। আৰু ইয়াত তেনেকৈ মানুহবোৰ যাব পাৰে অলপ আগলৈ, মানে কিছু দূৰলৈ যাব পাৰে। আৰু তাৰ ওপৰৰ একদম ওপৰৰ অংশ এইটো, ওপৰলৈ গৈ মানে তাৰপৰা ধুনীয়াকৈ চাৰিওফালৰ ভিউটো মানে চাব পাৰি, বিৰাট ধুনীয়া। ওপৰলৈ উঠি অহাতকৈ নামি যোৱাৰ সময়তে ভয়টো বেছিকৈ লাগে, কেনেবাকৈ পৰিব লাগিলে অৱস্থা বেয়া হৈ যাব। আৰু ওপৰৰ পৰা ধুনীয়া দৃশ্যবোৰ চাই চব মানুহবোৰ এনেদৰে তলত নামি আহি আছে, আৰু আমি তিনিজনী কিন্তু তাতে তলতেই পানীতেই খেলি থাকিলোঁ। এয়াই আছিল লেংভুকু ৱাটাৰফল। ৰ'ব দেই, ইয়াতে চাওকচোন আপোনালোকে এজাক পখিলা, বাপৰে বাপ ইমান ধুনীয়া লাগিছে পখিলাজাক দেখি। আমি সৰুতে ঢেৰ পখিলা দেখিছিলোঁ, কিন্তু আজিকালি পখিলা দেখা নোপোৱাই হ'লোঁ নহয় জানো। ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পাইছে তেতিয়াহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।